বিপুল ভোট লৈ জয়যুক্ত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভগৱানে আশীৰ্বাদ দিয়ক যাতে আমি NDA চৰকাৰ বনাই অসমৰ উন্নয়নৰ বাবে আমি এক নতুন চিন্তাৰে নতুন এক অসম গঢ়ি তোলোঁ এইবিলাক নহয় কৰ্মই ধৰ্ম কৰ্ম কৰি যাম স্বীকাৰ টিকাৰ কথা নাই আৰু নহয় আজি নহয় য'ত বিজেপি BPF আৰু AGP তিনিটা দল একলগ হৈছে মানুহে বহুত কিবা কিবি কয় কংগ্ৰেছক বহুত কিবা কিবি কৈ থাকে কংগ্ৰেছ দলক কেতিয়াবা আমি শুনা পাওঁ ইমান কেইটা সিট পাব চৰকাৰ বনাই ল'ব তো দলৰ কথা যে দল বিৰোধী কথা এইবিলাকতো থাকিবই ৰাজনীতিত তো এইটো ফেক্টৰ নহয় আপোনালোকে জানে যে BTCত আজিৰ দিনত BJP আৰু BPF অধিক শক্তিশালী হৈ আছে BPF দলে যোৱা BTC ইলেকশ্যনত 28টা সিট পাবলৈ সক্ষম হৈছে BJPও সিট পাইছে আজি BJP আৰু BPF লৈ পেলাই প্ৰায় 34টা সিট আছে 40টা সিটৰ ভিতৰত তো সেইকাৰণে মই নাভাবোঁ যে কিবা ফেক্টৰ হ'ব 15টা NDA সিট আমি 15টা NDA জিকিবলৈ সক্ষম হ'ম ইতিমধ্যে আমি গণসমাবেশ আমাৰ পাব্লিক মিটিং হৈ গ'ল হয়তো আপোনালোকে দেখা পাইছে যে জনসমুদ্ৰ হৈছে মানুহৰ ইমান ট্ৰেফিক জাম বিজনেছ তো সেইটোতেই বুজা যায় গম পোৱা যায় যে ইয়াত আমি BJP জয়যুক্ত হ'ম